বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি শালবাৰী আৰক্ষী থানাৰ উদ্যোগত শালবাৰী NCC শালবাৰী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন VDP সকলোৰে সহযোগত আমি এটা সজাগতামূলক চাইকেল ৰেলী উলিয়াইছোঁ এই শালবাৰীৰ মাজেৰে। আৰু আমি সকলোৱে জানো যে প্ৰকৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমাৰ ভূমিকা কেনেকুৱা। গতিকে ছাত্ৰ ছাত্ৰী সকলো আমি আজি আহি পেলাই ৰাইজক আকৌ আমি পুনৰবাৰ সেই কথাটোকে ক'ব খুজিছোঁ যে আহক আমি সকলোৱে লগ লাগি পেলাই প্ৰকৃতি সংৰক্ষণ কৰোঁ। এটা স্পেচিয়েল ডে হয়, আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হয়, আমি চবেই কৰোঁ, কিন্তু প্ৰত্যেকটো দিনেই আমি প্ৰকৃতি সংৰক্ষণ কৰিব লাগে। আৰু তাৰ কাৰণে আজি আমি আৰক্ষী বা ছাত্ৰ ছাত্ৰী VDP NCC মানে স্পৰ্টছ পাৰ্চন আমি সকলোৱে লগ হৈছোঁ আৰু সেইটোৱে আমাৰ আজি লক্ষ্য আৰু উদ্দেশ্য। আমি আজি প্ৰায় এইটো 17 কিলোমিটাৰমান হ'ব। শালবাৰী হৈ আমি হুদুকাটা হৈ ৰৌমাৰী হৈ সৰুগাটি হৈ পেলাই আকৌ শালবাৰী মহাবিদ্যালয়ত আমি শেষ কৰিম। আমি সকলোৱে প্ৰকৃতি সংৰক্ষণ কৰোঁ।